আজি এই চেৰফাংগুৰি ফুটবল খেল প্ৰাংগণত বিভিন্ন আদিবাসীক প্ৰতিনিধিত্ব কৰা দল সংগঠন তথা চেৰফাংগুৰি বৃহৎ আঞ্চলিক বেংটল আঞ্চলিকৰ অন্তৰ্গত আদিবাসী সমাজৰ তৰফৰ পৰা আজি যে আদিবাসী শান্তি চুক্তিৰ স্বাক্ষৰকাৰীক সম্বৰ্ধনা জনালে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিব খুজি আছোঁ যে যোৱা 15 ছেপ্টেম্বৰ 2022 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ যি বলিষ্ঠ পদক্ষেপত এই ঐতিহাসিক শান্তি চুক্তি আদিবাসীৰ কাৰণে হ'ল। আমি জানো যে এই শান্তি চুক্তি সচৰাচৰ বিদ্ৰোহী সংগঠনৰ লগত হয়, যদিও এই শান্তি চুক্তিৰ জৰিয়তে আনুষ্ঠানিকভাৱে বিদ্ৰোহী সংগঠনৰ কেডাৰ সদস্যক সংস্থাপনৰ কাৰণে যি সুযোগ দিলে, তাৰোপৰি এই বৃহৎ আদিবাসী জাতিটোকে একচুৱেলি অসমত মূল অসমীয়া জাতিৰ বৃহৎ অংগ হিচাপে মূল সুঁতিত জীয়াই থকাৰ বা আৰ্থসামাজিকভাৱে জীয়াই থকাৰ উন্নতি কৰাৰ কাৰণে এই চুক্তিখন দিলে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জানো যে আজি ভাৰতত অংগৰাজ্য অসমৰ আজি যুগে যুগে আদিবাসীসকলে ভাৰতৰ সংবিধানৰ যি অধিকাৰ সেই অধিকাৰ পোৱা নাছিলে। বিভিন্ন সময়ত এই জাতিটোৰ ওপৰত বিভিন্ন ধৰণৰ দুৰ্যোগ আহিছিলে, সংবিধানে দিয়া অধিকাৰ উপভোগ কৰিব পৰা নাছিলে। এই জাতি মাটি যি অধিকাৰ পোৱা নাছিলে। একমাত্ৰ আজিৰ যিটো অসম চৰকাৰ, ভাৰত চৰকাৰৰ সক্ৰিয় প্ৰচেষ্টাত আজি আমি জাতি আৰু সমাজে মুক্তি পালোঁ, আৰু সেইকাৰণে আমি এই আদিবাসী শান্তি চুক্তিখন ঐতিহাসিক হিচাপে আমি স্বীকৃতি দিব খোজোঁ। চাওক, এতিয়া এই জাতিটো কেতিয়া সৰ্বাংগীনভাৱে উন্নতি হয় যেতিয়া জাতিটোৰ আৰ্থসামাজিক দিশ উন্নতি হ'ব। আৰু ইতিমধ্যে শান্তি চুক্তিৰ জৰিয়তে ভাৰত চৰকাৰ, অসম চৰকাৰে আদিবাসীসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, আৰ্থসামাজিক দিশ উন্নয়নৰ কাৰণে আৰু জাতি আৰু সমাজক উত্তৰণৰ কাৰণে এটা আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ কথাটো ৰাখিছে। ইতিমধ্যে অহা এমাহৰ ভিতৰত আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল গঠন হ'ব, আৰু এই কাউন্সিলৰ জৰিয়তে জাতিটোৱে শিক্ষাৰ ক্ষেত্ৰতে হওক বা স্পৰ্টছৰ ক্ষেত্ৰতে হওক, আজি বিভিন্ন ল'ৰা ছোৱালীৰ কিছুমান শিক্ষাৰ ক্ষেত্ৰত প্ৰতিভা লুকাই আছে, কোণে চুকে স্ক'প পোৱা নাছিলোঁ। এই কল্যাণ পৰিষদৰ জৰিয়তে জাতিটোৱে, ছাত্ৰ ছাত্ৰীসকলে, আদিবাসীসকলে পঢ়াৰ এটা সুযোগ পাব, স্ক'প পাব, খেলা ধূলাৰ সুযোগ পাব আৰু আত্মনিৰ্ভৰশীল হোৱাৰ কাৰণে যিটো সুযোগ পাব। গতিকে আমি সঁচাকৈয়ে আশাবাদী, সঁচাকৈয়ে সুখী হৈছোঁ। যদিও আমি জানো যে আজি 1976 পৰা আদিবাসীসকলে সংবিধানে প্ৰদত্ত বা সংবিধানে দিয়া এটা অধিকাৰ, জনজাতিৰ অধিকাৰৰ কাৰণে আন্দোলন কৰি আহিছিলে, আৰু এই জনজাতিকৰণটো এই চুক্তিখনত সন্নিৱিষ্ট কৰা হৈছে। আমি আশাবাদী এই চুক্তিখনত যি লিপিবদ্ধ আছে জনজাতিকৰণৰ বিষয়টো অতি শীঘ্ৰে সমাধান হওক, আৰু তেতিয়াহে আমি সমগ্ৰ জাতিটোৱে আজিতকৈও আৰু বেছি আমি সুখী হ'ম যেতিয়া জনজাতিকৰণ হয়। চাওক, এই চুক্তিখনত বিশেষকৈ আমাৰ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত দুটাকৈ ইতিমধ্যে যিটো অধিকাৰ, ভূমিৰ অধিকাৰ, সেই অধিকাৰটো সন্নিৱিষ্ট আছে। যেনেকৈ ফৰেষ্ট লেণ্ড এলটমেণ্টৰ ক্ষেত্ৰত বন অধিকাৰ আইন 2006 অধীনত যিটো এলটমেণ্ট হয় সেইটো সন্নিৱিষ্ট আছে। আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি প্ৰটেক্টেড ক্লাছ হওঁ, সেইটোও অধিকাৰ বাহাল থাকিব, সেইটোও সন্নিৱিষ্ট আছে। তাতোকৈ আজি 850টা বাগানত অসমত কি আছে, এয়া চাহ শ্ৰমিকসকল আছে, কাম কৰি আছে, কোটি কোটি টকা আজি যুগে যুগে অসমৰ অৰ্থনীতিত তেওঁলোকে সক্ৰিয় কণ্ট্ৰিবিউশ্যন কৰিছে। গতিকে তেওঁলোকৰ যি আশে পাশে থকা চাহ বাগানৰ আশে পাশে থকা নন প্লান্টেশ্যন চিলিং চাৰ্প্লাছ লেণ্ড যিটো আছে, সেই লেণ্ডটো এলটমেণ্ট হ'ব বুলি কৈছে। ইতিমধ্যে চাহ শ্ৰমিকৰ পৰিয়ালৰ চাহ শ্ৰমিকৰ বাগানৰ ভিতৰৰ যিটো সমস্যা, বিভিন্ন সমস্যা আছে, এই সমাধানৰ কাৰণে ইতিমধ্যে শান্তি চুক্তিখনত উল্লেখ আছে যে
কেবিনেট পৰ্যায়ৰ যিটো মন্ত্ৰী থাকিব সেই মন্ত্ৰীৰ আণ্ডাৰত এটা কমিটি গঠন হ'ব। সেই কমিটিয়ে শ্ৰমিকৰ ল'ৰা ছোৱালী পঢ়া পাতি কৰিছেনে নাই, উপযুক্ত খোৱা পানী পাই আছেনে নাই, উপযুক্ত তেওঁলোকে স্কুল পাতি আছেনে নাই, এই গোটেইখিনি সমস্যা, প্ৰাইমাৰী সমস্যা, বেছিক সমস্যাখিনি কেবিনেট মন্ত্ৰীৰ আণ্ডাৰত কমিটি গঠন হ'ব, তেওঁলোকে পৰ্যালোচনা কৰি সমাধান কৰিব। গতিকে আমি ভাবোঁ এই চুক্তিৰ জৰিয়তে এটা সূক্ষ্ম পলিচিৰ জৰিয়তে নিশ্চয় আদিবাসীৰ এই অসমত কোণে চুকে অসমৰ বিভিন্ন গাঁৱে হওক বাগানে হওক বসবাস কৰি আছে, তেওঁলোকে লাভান্বিত হ'ব আৰু লাহে লাহে হ'লেও এদিন এই বৃহৎ অসমীয়া জাতিটোৰ অংগ হিচাপে মূল সুঁতিত সকলোৰে লগত হাত ধৰি পেলাই জীয়াই থকাৰ সুযোগ আমি পাম বুলি